নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি GK ফাউণ্ডেশ্যন বেটছ আলোচনা কৰি আছিলোঁ আৰু তাৰে আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু আজি তাৰে লেকচাৰ নম্বৰ 25 হয়। আমি আজি আলোচনা কৰিম চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টছ, চাইমন কমিশ্যন আৰু কলনিয়েল পিৰিয়ডৰ ওপৰত আলোচনা কৰিম। তাৰে ভিতৰত কিছুমান চাব টপিক্সো থাকিব, সেই চাব টপিক্সবোৰো আমি কভাৰ কৰিম। তো আজিৰ টপিক্স কি হ'ব, বিশেষকৈ CDM হ'ব, চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট, চাইমন কমিশ্যন। তাৰে চাব টপিক যেনেকৈ ভাৰতৰ চাৰিওফালে ঘটনাসমূহ যি হৈছিলে, ইভেণ্ট হৈছিলে, স্পেচিফিকলি চাইমন কমিশ্যনৰ ওপৰত আমি আলোচনা কৰিম। ফেক্টৰ্ছ বিলাক আলোচনা কৰিম আইন অমান্য আন্দোলনৰ, আৰু স্পেচিফিকলি আমি আইন অমান্য আন্দোলন আলোচনা কৰিম। ভাৰতীয় আন্দোলন লগত জড়িত যিবিলাক এক্সট্ৰা চাব টপিক্স আছে সেইবিলাক আমাৰ নেক্সট ক্লাছ, সেইটো আমাৰ ফাইনেল ক্লাছ হ'ব আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ, সেইটোৰ ওপৰত আমি আলোচনা কৰিম। কি আছে যেনেকৈ কমনৱেলথ এৱাৰ্ড, সাম্প্ৰদায়িক বঁটাসমূহ, কংগ্ৰেছৰ অধিৱেশনসমূহ আমি অলৰেডি পঢ়িছোঁ আৰু ডিটেইল আমি আলোচনা কৰিম। ক্ৰিপছ মিছনৰ ওপৰত আলোচনা কৰিম। ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ ওপৰত আলোচনা কৰিম, কোনে গঠন কৰিছিলে আপোনালোকে কমেণ্ট কৰিব। মাউণ্ট বেটেন প্লেন আলোচনা কৰিম। ভাৰত চৰকাৰ আইন 1935 আলোচনা কৰিম। আগষ্ট প্ৰস্তাৱ আলোচনা কৰিম। অ'কে, ভাৰত ত্যাগ আন্দোলন আলোচনা কৰিম আৰু কেবিনেট মিছন প্লেন আলোচনা কৰিম। অ'কে, তো আমাৰ নেক্সট ক্লাছটো আমাৰ ভাৰতৰ ইতিহাসৰ অন্তিম ক্লাছ হ'ব গৈ আছে। তাৰে পিছত আমি ইণ্ডিয়ান পলিটি আৰম্ভ কৰিম। তো আজিৰ আমি আহক এতিয়া আমি ডিটেইল ভালদৰে চাওঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ঘটনাসমূহ, ইভেণ্ট এৰাউণ্ড ইণ্ডিয়া। আমি প্ৰথম চাওঁ আহক, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰত কি হৈছিলে। 1924 চনত কানপুৰত ৰাম প্ৰসাদ বিছমিল, JC চেটাৰ্জী আৰু শচীন চেনেলৰ দ্বাৰা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন গঠন কৰা হৈছিলে। পিছত এই হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন ৰিনেম কৰা হ'ব, আমি পাম। তো হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন HR কোনে গঠন কৰিছিলে ইম্পৰ্টেণ্ট হয়, আৰু এইটো কেতিয়া হৈছিলে? 1924 চনত গঠন কৰিছিলে, কানপুৰত কৰিছিলে। কোন কৰিছিলে? আছিলে ৰাম প্ৰসাদ বিছমিল আছিলে, JG চেটাৰ্জী আছিলে আৰু শচীন চেনেল আছিলে। অ'কে, হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন ইয়াক ৰিনেম কৰা হয়, পিছত আমি চাম আহক। 1925 চনত লক্ষ্ণৌৰ ওচৰত এখন গাঁও কাকৰি ঘটনা, কাকৰি ৰেল ডকাইতি সংঘটিত হৈছিলে। তো কাকৰি ৰেল ঘটনা কেতিয়া হৈছিলে? 1925 চনত হৈছিলে, লক্ষ্ণৌৰ হৈছিলে। অ'কে, কাকৰি ৰেল ডকাইতি এইটো বুলি কোৱা হয়। অ'কে, মৃত্যুদণ্ড বিহা অংশগ্ৰহীসকল কোন আছিলে? আছাফুল্লা খান, ৰচন সিং, ৰামপ্ৰসাদ বিছমিল আৰু ৰাজেন্দ্ৰ লাহাৰী আছিলে। 1926 চনত ভগত সিঙৰ দ্বাৰা পাঞ্জাৱ নৌজৱান সভা গঠন কৰা হৈছিলে। ভেৰি ইম্পৰ্টেণ্ট হয়। পাঞ্জাৱ নৌজৱান সভা কোনে প্ৰতিষ্ঠা কৰিছিলে? গঠন কৰিছিলে ভগত সিঙে কৰিছিলে। ভগত সিঙে মাৰ্ক্সবাদক সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছিলে। ভগত সিঙে এখন বুক আছে, হোৱাই আই এম এথিষ্ট, তেখেতৰ এখন বুক আছে, আমি লৈছোঁ, মই আপোনালোকে নোট কৰি ল'ব, ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন সোধে। হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন পৰৱৰ্তী সময়ত 1928 চনত ফিৰোজ শ্বাহ কোটলাত, চন্দ্ৰশেখৰ আজাদ, ভগত সিং আৰু সুখদেৱৰ দ্বাৰা হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক এছ'চিয়েশ্যন HSRA লৈ ৰূপান্তৰিত হৈছিলে। যি হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন আছিলে, যোনে ৰামপ্ৰসাদ বিছমিলসকলে নিৰ্মাণ কৰিছিলে, পিছত কোনে ইয়াক ফিৰোজ শ্বাহ কোটলাত, কোনে চন্দ্ৰশেখৰ আজাদ, ভগত সিং আৰু সুখদেৱৰ দ্বাৰা ইয়াক ৰিনেম কৰা হৈছিলে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন। এই যি এইটো কাকৰি ৰেল দুৰ্ঘটনা হৈছিলে আৰু এই সংঘাতৰ কাৰণে ইয়াক ৰিনেম কৰা হৈছিলে পিছত। অ'কে, ইয়াতে এইটো ৱৰ্ড ইউজ কৰিছিলে, ছ'চিয়েলিষ্ট ৱৰ্ডটো ইউজ কৰিছিলে। অ'কে, নেক্সট 1928 চনত লালা ৰাজপথ ৰায় চাইমন কমিশ্যনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে আৰু চাইমন গ' বেক শ্লোগান দিছিল। লাঠি চলনাৰ সময়ত তেওঁ স্কটৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ফলত পিছলৈ তেওঁৰ মৃত্যু হৈছিলে। তো ভেৰি ইম্পৰ্টেণ্ট হয়, চাইমন গ' বেক শ্লোগান দিয়াৰ কাৰণে চাইমন কমিশ্যন আহিছিলে 1928 চনত। তেতিয়া লালা ৰাজপথ ৰায় চাইমন গ' বেক শ্লোগান দিছিলে আৰু তাৰপিছত সেয়াত লাঠি চলনা হৈছিলে, আৰু যি স্কট আছিলে, সেই স্কটে কি কৰিছিলে? লাঠি
চালনাত স্কটৰ দ্বাৰা লাঠি চালনাত লালা ৰাজপথৰ আঘাত হৈছিলে, তাৰপিছত মৃত্যু হয় আৰু তাৰ প্ৰতিবাদত প্ৰতিশোধ ল'বৰ কাৰণে ভগত সিংসকলে কি কৰিছিলে আৰু তীব্ৰ কৰিছিলে আন্দোলন। চাইমন গো বেক প্ৰথম কোনে বাক্যটো ব্যৱহাৰ কৰিছিলে আপোনালোকে কমেণ্ট কৰিব। 1928 চনত লালা ৰাজপথ ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৱে লাহোৰত ভুল ক্ৰমে স্কটৰ সলনি চাণ্ডাৰ্ছক হত্যা কৰিছিলে। যি স্কটে লাঠি চলনাত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিলে তাৰ কিন্তু ভুল ক্ৰমে কি হ'লে চাণ্ডাৰ্ছক হত্যা কৰিছিলে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৱে। 1928 চনত ভগত সিং আৰু বুটেশ্বৰ দত্তই কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰিছিল। কাৰণ আছিলে কি আছিলে পাব্লিক ছেফটি বিল 1928 আৰু ট্ৰেড ডিছপিউটছ বিল 1929ৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ কাৰণে। উদ্দেশ্য কাকো হত্যা কৰা নহয়। অ'কে, 1929 চনত চন্দ্ৰশেখৰ আজাদ লৰ্ড ইউৰেনৰ ৰেল উৰুৱাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেই পৰিকল্পনা বিফল হৈছিলে। তো এটেম্প কৰিছিলে কিন্তু ছাকচেছ নহ'ল। লাহোৰ ষড়যন্ত্ৰ গোচৰত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক বিচাৰ কৰা হৈছিল আৰু 1931 চনত 23 মাৰ্চত তেওঁলোকক ফাঁচি দিয়া হৈছিলে, যিটো এতিয়া শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। তো মহাত্মা গান্ধীৰ দিনটোকো শ্বহীদ দিৱস হিচাপে মৃত্যু দিনক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আৰু ভগত সিং, সুখদেৱৰ আৰু ৰাজগুৰুৰ যি ফাঁচি হৈছিলে সেইটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। তো ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেঞ্চ আপোনালোকে ৰাউণ্ড টেবুল কনফাৰেঞ্চ আমি পাম কেতিয়া হৈছিলে 1930 হৈছিলে, 31 আৰু 32। 1930, 1931 আৰু 1932 হৈছিলে। অ'কে, তো এই 1931তে মহাত্মা গান্ধী আৰু ইউৰেনৰ লগত এটা পেক্ট চাইন হয় আৰু তেতিয়া কি হৈছিলে যিমানবিলাক নন ভায়লেণ্ট প্ৰিজনাৰ আছিলে তেওঁলোকক ৰিলিজ কৰি দিয়াৰ কাৰণে এটা গান্ধী ইউৰেন পেক্ট হৈছিলে, হয়নে? কিন্তু গান্ধীয়ে মহাত্মা গান্ধীয়ে ৰিকুৱেষ্ট কৰিছিলে ভগত সিং, সুখদেৱসকলকো ৰিলিজ কৰাৰ কাৰণে, বাট তেতিয়া যেতিয়া ইউৰেনে ভাইচৰয় এইটো মানি লোৱা নাছিলে আৰু ভগত সিং তাৰপিছত কাৰণ ভগত সিংসকলে কি কৰিছিলে তেওঁলোকে ভায়লেঞ্চ কৰিছিলে, বোমা নিক্ষেপ কৰিছিলে, হয়নে? আৰু সেইটো কাৰণে তেওঁলোকক মানে ৰিলিজ কৰা হোৱা নাছিলে, তেওঁলোকক সেইটো কাৰণে মৃত্যুদণ্ড দিছিলে। তো এইটো এটা অলপ লিটিল বিট কণ্ট্ৰভাৰ্চিয়েল হয়, বহুতে মহাত্মা গান্ধীক ব্লেম কৰে, বাট সেইখিনি সময়ৰ চিটুৱেশ্যন বেলেগ আছিল। তো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আমি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি আলোচনা কৰোঁ। এটা নোট, 30 জানুৱাৰী যিদিনা গান্ধীজীৰ মৃত্যু হৈছিল সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ভগত সিঙৰ দ্বাৰা লিখা কিতাপ হোৱাই আই এম এথিষ্ট মই অলৰেডি কৈছিলোঁ, এইখন কিতাপ হয় ভেৰি ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে। আমি বিহাৰ, পাঞ্জাৱত চালোঁ, ইউপিত চালোঁ, এতিয়া আমি বেংগলত চাওঁ আহক। বেংগলটো এপিক চেণ্টাৰ আছিলে ৰিভলিউচনাৰী মুভমেণ্টৰ। অ'কে, 1930 চনত সূৰ্য সেনৰ যাক মাষ্টাৰদা বুলিও জনা যায়, নেতৃত্বত চট্টগ্ৰামত অস্ত্ৰগ্ৰাহ লুণ্ঠন কৰা হৈছিলে। ইয়াত অংশগ্ৰহণ কৰা মহিলাসকল আছিলে, মহিলাসকলে অংশগ্ৰহণ কৰিছিলে। প্ৰতীলতা ৱাডেণ্ডাৰ, কল্পনা দত্ত আৰু সুনীতা চেন্দ্ৰী বাণী দাস। চন্দ্ৰশেখৰ আজাদ পাৰ্ক, য'ত 1931 চনৰ 27 ফেব্ৰুৱাৰীত এলাহাবাদত তেওঁক নিজকে গুলীয়াই হত্যা কৰিছিলে। যি ব্ৰিটিছাৰে তেওঁক ঘেৰি ধৰিছিল, তাৰপিছত তেওঁ নিজে গুলি মাৰি প্ৰাণ দিছিলে দেশৰ কাৰণে। অ'কে, নেক্সট আহক চাইমন কমিশ্যন পঢ়োঁ আমি। চ' আটাইবোৰ তথ্য আশা কৰোঁ আপোনালোকে নোট কৰি লৈছে, ভেৰি ইম্পৰ্টেণ্ট আছিলে আৰু নেক্সট ক্লাছটো আমাৰ এনেকৈ ইম্পৰ্টেণ্ট হ'ব। চাইমন কমিশ্যন আমি এতিয়া পঢ়োঁ। 1919 চনৰ ভাৰত চৰকাৰ আইনখন 10 বছৰ, যি 1919 চনৰ ভাৰত চৰকাৰ আইন 10 বছৰৰ মূৰত এখন কমিশ্যনৰ দ্বাৰা পৰ্যালোচনা কৰাৰ কথা আছিলে, কিন্তু আইনখন প্ৰণয়ন হোৱাৰ 8 বছৰ পিছত জন চাইমনৰ অধ্যক্ষতাত এখন কমিশ্যন নিযুক্তিৰ কথা ঘোষণা কৰা হয়। এটা নোট আছে, ক্লিণ্টন এটলি যি পিছলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল চাইমন কমিশ্যনৰ সদস্য আছিলে। কিয় চাইমন কমিশ্যন ৰিজেক্ট কৰিছিলে আমাৰ ভাৰতত আমি আলোচনা কৰোঁ, আৰু কোনে চাইমন কমিশ্যনক ছাপৰ্ট কৰিছিলে সেইও আমি আলোচনা কৰিম। 1928 চনত এই কমিশ্যন ভাৰতত উপস্থিত হৈছিল। কেতিয়া উপস্থিত হৈছিলে? 1928 চনত। বহুতে কনফিউজ নহ'ব, 1927 বহুতে দিয়ে, এইটো মনত ৰাখিব, 1928 হৈছিলে।
সাতজনীয়া কমিশ্যন সকলো শ্বেতাংগ আৰু কোনো ভাৰতীয় নাছিল তো ইয়াতে গোটেই হোৱাইট পিপুলছ আছিলে কোনো ভাৰতীয় ইয়াত নাছিল চাইমন কমিশ্যন ইয়াৰ বিৰুদ্ধে চাইমন গো বেক শ্লোগানেৰে বিদ্ৰোহ আৰম্ভ হৈছিলে তো চাইমন গো বেক শ্লোগানেৰে বিদ্ৰোহ আৰম্ভ কৰিছিলে আৰু কোনে কৰিছিলে আমি অলৰেডি আপোনালোক কুৱেশ্যন সুধিছিলোঁ ইউছুফ মেহৰ আলীয়ে প্ৰথমে ব্যৱহাৰ কৰিছিলে চাইমন গো বেক ৱৰ্ডটো মনত ৰাখিব লালা ৰাজপথ ৰায় কৰিছিলে চাইমন কমিশ্যনৰ বিৰোধিতা কৰাৰ কাৰণে কিন্তু এইটো ৱৰ্ডটো ব্যৱহাৰ কৰিছিলে ইউছুফ মেহৰ আলীয়ে অ'কে চাইমন কমিশ্যনৰ পৰামৰ্শাৱলী ৰিকমেণ্ডেশ্যন অফ চাইমন কমিশ্যনছ দ্বৈত শাসন ব্যৱস্থা ডায়াৰ্কি অৱসান কি পৰামৰ্শ আছিলে ভাৰত চৰকাৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে ভোটাধিকাৰ সম্প্ৰসাৰণ মুছলমানৰ বাবে সুকীয়া নিৰ্বাচন মণ্ডলী ই বম্বেৰ পৰা হিন্দু প্ৰদেশক পৃথক কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল আটাইবোৰ ইম্পৰ্টেণ্ট পইণ্ট হয় সীমান্তৰ সমান মৰ্যাদাৰ দাবীও আওকাণ কৰা হৈছিল কেন্দ্ৰীয় বিধানসভাত মুছলমানৰ বাবে 1/3 আসন সংৰক্ষণৰ দাবী নাকচ কৰিছিল 1928 চনৰ কংগ্ৰেছৰ মাদ্ৰাছ অধিৱেশন সভাপতি আছিলে এম.এ. আনচাৰী ই এখন বিশেষ অধিৱেশন আছিল যিয়ে চাইমন কমিশ্যন বৰ্জন আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট হয় এটা লাইন ইম্পৰ্টেণ্ট হয় এইটো অ'কে নেক্সট আছে চাইমন কমিশ্যনৰ প্ৰতি সঁহাৰি ৰেছপন্স টু চাইমন কমিশ্যন সেই সময়ৰ সচিব ৱাৰ্কেন হেডে ভাৰতীয় নেতাসকলক নিজাকৈ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছে মতিলাল নেহেৰুৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰিছিল যিয়ে নেহেৰু ৰিপৰ্ট দাখিল কৰিছিলে নেহেৰু ৰিপৰ্টৰ দাবীবোৰ কি দাবী আছিলে প্ৰথম দাবী হৈছিলে পৃথক নিৰ্বাচক মণ্ডলী প্ৰত্যাখ্যান প্ৰথম দাবী আছিলে দ্বিতীয় আছে ডমিনেন্স ষ্টেটাছ বা উপনিৱেশিক স্বায়ত্ব শাসনৰ দাবী তৃতীয় আছিলে ভাষিক প্ৰদেশ হ'ব লাগিব 19টা মৌলিক অধিকাৰ আৰু এক দায়িত্বশীল চৰকাৰ মুছলিম লীগ 1927 দিল্লী প্ৰস্তাৱ আগবঢ়াইছিলে মুছলিম লীগে অ'কে জিন্নাইটোৰ 14টা দফা 1929 এইটো দাখিল কৰিছিলে সুভাষ চন্দ্ৰ বোস জৱাহৰলাল নেহেৰু আৰু শ্ৰীনিবাস আয়াংগাৰে 1928 চনত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঠন কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ কোনে গঠন কৰিছিলে এইটো পেৰেগ্ৰাফৰো বাকী ফেক্টটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট কৰি যাব মই এইটো লুচেণ্ট আৰু NCERT কম্বাইন এইটো নোটছ আনিছোঁ তো এইটো আপোনালোকে এটা লাইনো স্কিপ নকৰিব নেহেৰু ৰিপৰ্টৰ বিৰোধিতা কৰি এই লীগ গঠন কৰা হৈছিলে তো যি নেহেৰু ৰিপৰ্ট আছিলে নেহেৰু ৰিপৰ্টটো কেতিয়া দাখিল কৰিছিলে চাইমন কমিশ্যনৰ সময়ত ৰাইট আৰু এইটো নাকচ কৰিছিলে সেইটো কাৰণে এইটো গঠন কৰিছিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঠন কৰিছিলে অ'কে চাইমন কমিশ্যনক সমৰ্থন কৰাসকল আছিল কোন সমৰ্থন কৰিছিলে B.R. আম্বেদকাৰে সমৰ্থন কৰিছিলে আৰু হিন্দু মহাসভাই সমৰ্থন কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট হয় হুডে ফেক্চুৱেল হয় এইবিলাক 1915 চনত কোনে হিন্দু মহাসভা কোনে গঠন কৰিছিলে 1915 চনত মদন মোহন মালৱাই ইয়াক প্ৰতিষ্ঠা কৰিছিলে হিন্দু মহাসভা ইম্পৰ্টেণ্ট হয় আইন অমান্য আন্দোলনৰ পথ প্ৰশস্ত কৰা কাৰণসমূহ ফেক্টৰ ডেট লিড টু চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট কি আছিলে ফেক্টৰ্ছবিলাক চাব হওক কলকাতা অধিৱেশন 1928 চনত এই অধিৱেশনত নেহেৰু ৰিপৰ্ট গ্ৰহণ কৰা হৈছিলে ভেৰি ইম্পৰ্টেণ্ট নেহেৰু ৰিপৰ্ট কেতিয়া গ্ৰহণ কৰিছিলে কলকাতা অধিৱেশনত হৈছিলে ইউৰেনৰ ঘোষণা 1929 ইয়াক দীপাৱলী ঘোষণা বুলিও জনা যায় ইম্পৰ্টেণ্ট হয় ভাইচৰয় লৰ্ড ইউৰেনে ভৱিষ্যতে ডমিনেন্স ষ্টেটাছ উপনিৱেশিক স্বায়ত্ব শাসন আৰু চাইমন কমিশ্যনৰ ৰিপৰ্টৰ পিছত এখন ঘূৰণীয়া মেজমেল প্ৰস্তুতি কৰিছিলে ঘূৰণীয়া মেজমেল অলৰেডি ক'লোঁ আমি 30, 31, 32 হৈছিলে দিল্লী মেনিফেষ্টো 1929 ইয়াত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণৰ বাবে ভাৰতীয় নেতাসকলে কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত উল্লেখ কৰিছিলে দিল্লী মেনিফেষ্টত উল্লেখ কৰিছিলে হা মনত ৰাখিব আৰু সেই তাৰপিছত গান্ধীৰ যি ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স আছিলে তেতিয়া গান্ধীৰ কিছুমান প্ৰস্তাৱ মানাৰ কাৰণে তেওঁ মান্তি হৈছিলে ঘূৰণীয়া মেজমেল এটেম্প কৰাৰ কাৰণে জইন কৰাৰ কাৰণে লাহোৰ অধিৱেশন 1929 চনত ইয়াত জৱাহৰলাল নেহেৰুৱে সভাপতিত্ব কৰিছিলে ইম্পৰ্টেণ্ট হয় অলৰেডি আমি পঢ়িছোঁ এইখিনি
গ্ৰহণ কৰা সিদ্ধান্তসমূহ কি গ্ৰহণ কৰিছিলে সিদ্ধান্ত? প্ৰথম, ঘূৰণীয়া মেজমেল বৰ্জন কৰা হ'ব। লক্ষ্য, পূৰ্ণ স্বৰাজ স্বাধীনতা। 31 ডিচেম্বৰ 1929 ৰবি নদীৰ পাৰত জৱাহৰলাল নেহৰুৱে ইনকলাব জিন্দাবাদ শ্লোগানেৰে পতাকা উত্তোলন কৰিছিলে। এইটো লাহোৰ অধিৱেশনত কি গ্ৰহণ কৰিছিলে সেই সিদ্ধান্তসমূহ আমি পাইছোঁ দেই। কুৱেশ্যন আহে ইয়াৰ পৰা বহুত। 26 জানুৱাৰী 1929 তাৰিখটো প্ৰথম স্বাধীনতা দিৱস হিচাপে 1930 চনত প্ৰথম স্বাধীনতা দিৱস হিচাপে ধাৰ্য কৰা হৈছিল। কংগ্ৰেছক আইন অমান্য আন্দোলন CDM আৰম্ভ কৰিবলৈ কৃতিত্ব প্ৰদান কৰা হয়। গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ পূৰ্বে চৰম সীমা আল্টিমেটাম হিচাপে তেওঁৰ 11টা দাবী উত্থাপন কৰাইছিল। আমি পাম এতিয়া 11টা কি দাবী উত্থাপন কৰিছিলে। নেক্সট অতিৰিক্ত তথ্য, তেজ বাহাদুৰ চাপৰু আৰু এম.আৰ. জাইকাৰে প্ৰথমে ডমিনেন্ট ষ্টেটাছ দাবী কৰিছিলে। ইনকলাব জিন্দাবাদ শ্লোগান হজৰত মোহানীয়ে দিছিলে। ভেৰি ইম্পৰ্টেণ্ট হয় হা। ভাৰতীয় স্বাধীনতা আন্দোলনত আইন অমান্য আন্দোলন আৰু দণ্ডি মাৰ্চৰ বিষয়ে আমি আলোচনা কৰিম। দণ্ডি যাত্ৰা আছিল আইন অমান্য আন্দোলনৰ আৰম্ভণি, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ আৰম্ভণি আছিলে। সময়ছোৱা কেতিয়া আছিলে? 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ। কিমান দিনৰ পৰা কেতিয়ালৈকে আৰু কিমান দিন চলিছে সেইটো সোধে, কেলকুলেট কৰিব আপোনালোকে। নিমখ আইন উলংঘা কৰিবলৈ গান্ধীজীয়ে 78 জনীয়া সহযোগীৰ সৈতে সবৰমতী আশ্ৰমত আহমেদাবাদ পৰা দাণ্ডিলৈ, যি নৱছাৰী ডিষ্ট্ৰিক্টত হয়, 241 মাইল খোজ কাঢ়িছিলে। মাইলটো সোধে, কিলোমিটাৰ নুসুধে, যাৰ বাবে ইয়াক নিমখ সত্যাগ্ৰহ বুলিও জনা যায়। গান্ধীজীৰ প্ৰথম সত্যাগ্ৰহ আন্দোলন কোনটো আছিলে? কমেণ্ট কৰিব আপোনালোকে। গান্ধীজীয়ে গুজৰাটত ধৰ্ষণা অভিযান চলোৱাৰ সিদ্ধান্ত লৈছিল। গুজৰাটৰ ধৰ্ষণাত অভিযান চলোৱাৰ সিদ্ধান্ত লৈছিল, কিন্তু 4 মে'ত গান্ধীজীয়ে গ্ৰেপ্তাৰ হোৱাৰ পিছত আব্বাছ তায়াবজীয়ে ধৰ্ষণাত নিমখ কাৰখানা এই অভিযান নেতৃত্ব দিছিল। নিমখক এই আন্দোলনৰ মূল বিষয় হিচাপে বাছনি কৰা হৈছিল কিয়নো চৰকাৰে নিমখৰ ওপৰত কৰ আৰোপ কৰিছিল আৰু ইয়াৰ উৎপাদনৰ ওপৰত চৰকাৰে একচেটিয়া আধিপত্য আছিল, যিয়ে চৰকাৰৰ শোষণকাৰী স্বৰূপটোক উন্মোচিত কৰিছিল। সমগ্ৰ দেশজুৰি আন্দোলন হৈছিলে ক'ত হৈছিলে আমি চাওঁ। ৰায়াতবাৰী অঞ্চলত ৰাজহ আদায় নিদিয়াৰ কাৰণে হৈছিলে। জমিদাৰী অঞ্চলত কি হৈছিলে? কোনো চকীদাৰী কৰ নোহোৱাৰ কাৰণে হৈছিলে, কৰ নাছিলে। মধ্যপ্ৰদেশত বন আইন উলংঘা হৈছিলে। বিভিন্ন ৰাজ্যত নেতাসকল অংশগ্ৰহণ, ক'ত অংশগ্ৰহণ হৈছিল চাওঁ। তামিলনাডুত শ্ৰী ৰাজগোপালাচাৰী, তেওঁ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হয় ইণ্ডিয়াৰ, মনত ৰাখিব। লৰ্ড মাউণ্টবেটনৰ পিছত আমাৰ যি ভাৰত স্বাধীন হৈছিল তাৰপিছত এইটো পদ গুচাই দিয়ে। অ'কে। ত্ৰিচিনোপল্লীৰ পৰা বেদৰণ্যমলৈ নিমখ যাত্ৰাৰ নেতৃত্ব দিছিলে মালবাৰ কে কাল্লাপানে দিছিলে। অ'কে। উৰিষ্যাত গোপাল বন্ধু চৌধুৰী দিছিলে। বিহাৰত অম্বিকা কান্ত সিনহাই দিছিলে। নিমখ আইন উলংঘা কৰিবলৈ নাখাজ পুখুৰীক স্থান হিচাপে বাছনি কৰা হৈছিলে। পেছাৱাৰ খান আব্দুল গফ্ফৰ খান বা বাদশ্বাহ খান বা সীমান্ত গান্ধী বুলিও জনা যায় এখেতক। খান আব্দুল গফ্ফৰ খানক বাদশ্বাহ খান বা সীমান্ত গান্ধী, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন হয়। তেওঁ ৰঙা চোলা আন্দোলন ৰেড চাৰ্ট মুভমেণ্ট আৰম্ভ কৰিছিলে। কোনে? খান আব্দুল গফ্ফৰ খানে বা সীমান্ত গান্ধীয়ে। আৰু কি প্ৰতিষ্ঠা কৰিছিলে? খুদাই খিদমতগাৰ, ঈশ্বৰৰ সেৱক প্ৰতিষ্ঠা কৰিছিলে, ইম্পৰ্টেণ্ট হয়। ধৰ্ষণা সৰোজিনী নাইডু, ইমাম চাহেব আৰু মণিলাই ধৰ্ষণাত গান্ধীৰ অসম্পূৰ্ণ, যি গান্ধীক গ্ৰেপ্তাৰ কৰিছিলে, অসম্পূৰ্ণ কাম হাতত লৈছিলে। সৰোজিনী নাইডুৱে গান্ধীক মহিলাৰ অংশগ্ৰহণ বিচাৰিবলৈ মান্তি কৰাইছিল। কোনে কৰিছিলে? সৰোজিনী নাইডুৱে গান্ধীক মানে এগ্ৰী কৰাইছিলে। অ'কে। মহিলাও যি জইন কৰিব আন্দোলনত। কমলা দেৱী চট্টোপাধ্যায় এই গান্ধীক বিখ্যাতভাৱে কৈছিল, এই আন্দোলন কেৱল পুৰুষৰ মাজত সীমাবদ্ধ নাৰাখিব। মণিপুৰ আৰু নাগালেণ্ডৰ পৰা কোনে? ৰাণী গাইডী নীলিও আছিলে। অ'কে। এখেতক জৱাহৰলাল নেহৰু এটা টাইটেল দিছিলে, আপোনালোকে কমেণ্ট কৰিব কি টাইটেল দিছিলে, কুৱেশ্যন আহে, আমাৰ নৰ্থ ইষ্টৰ পৰাই হয়। একত্ৰীকৰণ পদ্ধতিসমূহ, ফৰ্ম অফ মবিলাইজেশ্যন, জনসাধাৰণক একত্ৰিত কৰাৰ
বাবে প্ৰভাত ফেৰী তাৰপিছত বানৰ সেনা আৰু মঞ্জৰী সেনা গঠন কৰা হৈছিলে প্ৰভাত ফেৰী গঠন কৰিছিলে গান্ধী ইউৰিন চুক্তি ভেৰি ইম্পৰ্টেণ্ট 1931 চন এই চুক্তি 1931 চন 5 মাৰ্চত গান্ধী ইউৰিনৰ মাজত স্বাক্ষৰিত হৈছিলে গান্ধীৰ প্ৰতি ইউৰিনৰ চৰ্তসমূহ কি গান্ধীৰ প্ৰতি ইউৰিনৰ চৰ্ত আছে আইন অমান্য আন্দোলন স্থগিত কৰাৰ কাৰণে ইউৰিনে গান্ধীক কৈছিলে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰাৰ কাৰণে চুক্তি ইউৰিনে প্ৰস্তাৱ দিছিলে গান্ধীক কি তো আপুনি আইন অমান্য আন্দোলন বন্ধ কৰক আৰু ৰাউণ্ড টেবুল কনফাৰেন্সত আপুনি বহক গান্ধীৰ দাবীসমূহ কি আছিলে যিবোৰ ইউৰিনে মানি লৈছিলে আৰু মানি নোলোৱাখিনিও আমি পঢ়িম কি মানি লৈছিলে হিংসাত্মক ঘটনাত লিপ্ত নোহোৱা ৰাজনৈতিক দাবী বন্দীসকলক মুক্তি দিয়া এইকেইটা মানিছিলে অ'কে যিবিলাক হিংসাত্মক কাৰ্যত লিপ্ত হোৱা নাছিলে বাজেয়াপ্ত কৰা যিবোৰ সম্পত্তি এতিয়াও তৃতীয় পক্ষৰ বিক্ৰী কৰা হোৱা নাই সেইবোৰ ভাৰতীয়সকলক ঘূৰাই দিয়া থাৰ্ড পাৰ্টিক যিবিলাক তেওঁলোকে লৈছিলে সেইটো ভাৰতীয়সকলক আৰু ৰিটাৰ্ণ কৰিবৰ কাৰণে এইটো মানি লৈছিলে ব্যক্তিগত ব্যৱহাৰৰ বাবে নিমখ উৎপাদন কৰাৰ অধিকাৰ অ'কে তেতিয়া সেইটো কাৰণেতো চল্ট মাৰ্চ হৈছিলে হয়নে উপকূলীয় গাঁওসমূহত ব্যক্তিগত ব্যৱহাৰৰ বাবে নিমখ তৈয়াৰ কৰাৰ অধিকাৰ এইকেইটা মানি লৈছিলে আৰু মানি নোলোৱাটো ভেৰি কণ্ট্ৰভাৰ্চিয়েল এতিয়াও সেইটো আমি গম নাপাওঁ কিন্তু আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আমি চাব লাগিব গান্ধীৰ দাবীসমূহ যিবোৰ ইউৰিনে মানি লোৱা নাছিলে আৰক্ষীৰ অত্যাচাৰৰ ওপৰত ৰাজহুৱা তদন্ত যি আৰক্ষীবিলাক অত্যাচাৰ কৰিছিলে সেইটোত ৰাজহুৱা তদন্ত ইউৰিনে মানি লোৱা নাছিলে ঠিক আছে ভগত সিং সুখদেৱ আৰু ৰাজগুৰুৰ মৃত্যুদণ্ড ৰদ কৰা এইটো মানি লোৱা নাছিলে গান্ধীয়ে ৰিকুৱেষ্ট কৰিছিল বাট এইটো মানি লোৱা নাছিলে বাট বহুতে কয় গান্ধী ৰিকুৱেষ্ট কৰা নাই বুলি বাট আমি এক্সাম পইণ্ট অফ ভিউৰ কাৰণে চাওঁ যি বুকত আছে হয়নে নেক্সট কাৰাচী অধিৱেশন কাৰাচী ছেশ্যন 1931 চনৰ 29 মাৰ্চত অনুষ্ঠিত হৈছিল ইয়াত পৌৰোহিত্য পৌৰোহিত্য কৰিছিলে চৰ্দাৰ পাটেলে গান্ধী ইউৰিন চুক্তি বা দিল্লী চুক্তি গ্ৰহণ কৰা হৈছিলে কাৰাচী অধিৱেশনত কংগ্ৰেছে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিলে গান্ধী এইটো ইয়াতে লৈছিলে ডিচিশ্যনবোৰ আইন অমান্য আন্দোলন স্থগিত কৰা হৈছিলে পূৰ্ণ স্বৰাজৰ লক্ষ্য পুনৰ দোহৰা হৈছিলে প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজ অৰ্থ ব্যাখ্যা কৰা হৈছিলে কোনে প্ৰথম পূৰ্ণ স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিল লাষ্ট ক্লাছত মই কৈছিলোঁ আপোনালোকে কমেণ্ট কৰিব দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে কি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতি প্ৰস্তাৱ দুটা গ্ৰহণ কৰা হৈছিলে ৰাউণ্ড টেবুল কনফাৰেন্স কেইটা চাওঁ ঘূৰণীয়া মেজমেল চাইমন কমিশ্যনৰ প্ৰতিবেদন আৰু দেশৰ ভৱিষ্যত সংস্কাৰৰ বিষয়ে আলোচনা কৰিবলৈ লণ্ডনত ঘূৰণীয়া মেজমেলসমূহ অনুষ্ঠিত হৈছিল তিনিখন ঘূৰণীয়া মেজমেল হৈছিলে প্ৰথম হৈছিলে নৱেম্বৰ 1930 জানুৱাৰী 1931 দ্বিতীয় ছেপ্টেম্বৰ 1931 পৰা ডিচেম্বৰ 1931 এইখন একমাত্ৰ ঘূৰণীয়া মেজমেল য'ত গান্ধী আৰু কংগ্ৰেছ অংশগ্ৰহণ কৰিছিল অলৰেডি ক'লোঁ ছেকেণ্ড ৰাউণ্ড টেবুল তৃতীয় নৱেম্বৰ 1932 পৰা ডিচেম্বৰ 1932 বি আৰ আম্বেদকাৰে তিনিখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিলে ইম্পৰ্টেণ্ট মই অলৰেডি আপোনালোকক মেনশ্যন কৰিছিলোঁ ব্ৰিটিছ চৰকাৰে কংগ্ৰেছৰ দাবীসমূহ মানি নোলোৱাৰ বাবে দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যৰ্থ হৈছিল যাৰ বাবে 1931 চনৰ 29 ডিচেম্বৰত কংগ্ৰেছে আইন অমান্য আন্দোলন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল সেই সময়ৰ ভাইচৰয় ইউলিং ডেনেও গান্ধীৰ সৈতে বৈঠকত বহিবলৈ অস্বীকাৰ কৰিছিল 1932 চনৰ 4 জানুৱাৰীত গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু অৱশেষত 1934 চনৰ এপ্ৰিল মাহত গান্ধীয়ে আইন অমান্য আন্দোলন প্ৰত্যাহাৰ কৰে তো ভেৰি ইম্পৰ্টেণ্ট আছিলে আজিৰ ক্লাছটো এটা লাইনো স্কিপ নকৰিব এইটো ক্লাছৰ চ' আজি এইটো ইয়াতে সমাপ্ত কৰিলোঁ আমি নেক্সট ক্লাছ নাম্বাৰ 26 আমাৰ ভাৰতৰ ইতিহাসৰ ফাইনেল ক্লাছ হ'ব এইটো আমি তাতে ভাৰতৰ ইতিহাস সমাপ্ত কৰিম তাৰপিছত আমি ইণ্ডিয়ান পলিটি আমি আলোচনা কৰিম তো নেক্সট ক্লাছত অলৰেডি মই ক্লাছটোৰ আৰম্ভণিতে কৈছিলোঁ কি টপিক কভাৰ কৰিম সেইটো আৰু এবাৰ আপোনালোকে চাই ল'ব তো এইকেইটা টপিক কভাৰ কৰিম চ' এই ক্লাছটো আমি চেষ্টা কৰিম আজি ৰাতি মই আপলোড কৰিবৰ কাৰণে নহ'লে মই আপোনালোকৰ আফটাৰ 2 days পিছত এইটো আপলোড কৰিম
চ' থেংক ইউ ছ' মাছ কাইণ্ডলি আপোনালোকে জানে চেনেলটো নতুন হয় সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ক্লাছত থেংক ইউ